হাই গাইজ, মই য়োনা আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল য়োনাছ ব্লগলৈ। আজি আপোনালোকক দেখাব গৈ আছোঁ ব্লাড গ্ৰুপিং কেনেকৈ কৰা হয়। আৰু ব্লাড গ্ৰুপিঙৰ কাৰণে প্ৰথমে মই লৈছোঁ এখন কাগজ। ইয়াতে আমি পেচেণ্টজনৰ বাৰক'ড নাম্বাৰ, এজ আৰু নামটো লিখি ল'ম। কি টেষ্ট কৰিম সেইটো লিখি ল'ম। আৰু লৈছোঁ এটা পিপেট আৰু লৈছোঁ সৰু সৰু টিপছ আৰু দুখন শ্লাইড লৈ লৈছোঁ। আৰু এইটো হৈছে ব্লাড গ্ৰুপিঙৰ এণ্টিজেন মানে ৰিয়েজেণ্টটো। এইটো হৈছে বি এণ্টিজেন আৰু এইটো হৈছে এ এণ্টিজেন, বি আৰু এইটো হৈছে অ' এণ্টিজেন। এইটো আমি ডি এণ্টিজেন বুলিও কওঁ। এতিয়া আমি পেচেণ্টজনৰ চেম্পলটো লৈ লৈছোঁ আৰু এতিয়া কাগজখনত লিখিম পেচেণ্টজনৰ বাৰক'ড নাম্বাৰ, এজ আৰু পেচেণ্টজনৰ নাম। আৰু তাৰিখটোকো লিখি লৈছোঁ। আৰু কি টেষ্ট কৰিম সেইটো লিখি লৈছোঁ, মানে ব্লাড গ্ৰুপিং টেষ্ট কৰিম। ইয়াতে নিজৰ নামটো লিখি দিছোঁ। তেতিয়া কোনে গ্ৰুপিংটো কৰিছিলে সেইটো ধৰিব পৰা। এতিয়া আমি এনেকৈ লিখি ল'লোঁ কাগজখনত। এতিয়া লৈছোঁ টিচুখনেদি শ্লাইড দুখন ভালকৈ মুচি লৈছোঁ। আৰু এতিয়া শ্লাইড দুখন আমি মাৰ্কাৰেদি এখন শ্লাইড দুভাগ কৰি ল'ম আৰু এখন শ্লাইড এনেকৈ আঁচ টানি ল'ম। মানে এখন শ্লাইড দুভাগ কৰিম আৰু এখন শ্লাইড এভাগে থাকিম। দুভাগ কৰা শ্লাইডখনত লিখিম এ বি আৰু এখনত লিখিম অ' বুলি। এতিয়া আমি এনেকৈ এ বি বুলি ভগাই ল'লোঁ, দুভাগ কৰি ল'লোঁ আৰু এখনত অ' বুলি এনেকৈ ভগাই ল'লোঁ। আৰু ইয়াতে আমি এতিয়া পিপেট আৰু টিপছেদি ব্লাডটো শ্লাইড দুখনত ভগাই ল'ম, এ বি আৰু অ'কে। 50 মাইক্ৰ দিলেও হৈ যাব, বেছি ব্লাডটো দিব নালাগে, কমকৈ দিলেও হৈ যাব। আৰু এতিয়া আমি লৈছোঁ এ ভাগত ঢালিবলৈ এ এণ্টিজেন। ৰিয়েজেণ্টখিনি এণ্টিজেনখিনি ওপৰৰ পৰা দিব লাগে, কাৰণ ব্লাডটো যাতে ওপৰলৈ উঠি নাহে। এতিয়া আমি লৈছোঁ বি ভাগত ঢালিবলৈ বি এণ্টিজেন। এতিয়া লৈছোঁ এণ্টিজেন ডি, অ' ভাগত ঢালিবলৈ এণ্টিজেন ডিটো লৈছোঁ, মানে এণ্টিজেন অ' বুলিও ক'ব পাৰি। এতিয়া আমি সৰু সৰু টিপছেদি ভালদৰে মিক্স কৰি ল'ম। ব্লাড আৰু এণ্টিজেনখিনি ভালদৰে মিক্স হৈ যোৱাকৈ মিক্স কৰি ল'ম। আৰু এইটো ধ্যান ৰাখিব লাগিব যে এণ্টিজেনখিনি যোনটো ছাইডৰ পৰা মিক্স কৰিছিলোঁ সেইটো ছাইডৰ পৰা বি এণ্টিজেনখিনি মিক্স কৰিব নোৱাৰোঁ। ভালদৰে এনেকৈ আমি মিক্স কৰি লৈছোঁ। আৰু এতিয়া আমি পালোঁ যে এতিয়া আমি চাইছোঁ ৰিজাল্টটো কি ওলাইছে। এতিয়া আপোনালোকে দেখিব পাৰিছে যে এতিয়া বিটো আৰু অ'টো ফাটিছে। এতিয়া আমি ক'ব পাৰোঁ যে গ্ৰুপিংটো হৈছে বি পজিটিভ, মানে ৰিজাল্টটো ওলাইছে বি পজিটিভ। দেখি পাইছে এইটো ফাটা নাই, বি আৰু অ'টো ফাটিছে। যদি এটো ফটা হ'লে তেতিয়া এ পজিটিভ হ'লে হয়, বিটো নাফাটাকৈ অ'টো ফটা হ'লে, কিন্তু যদি অকল বিটো ফটা হ'লে তেতিয়া বি নেগেটিভ হ'লে হয়।
আৰু অকল অ'টো ফাটিলে মানে অ' পজিটিভ, আৰু যদি তিনিটাই ফাটে তেতিয়াহ'লে মানে এ বি পজিটিভ। আৰু আপোনালোকে দেখিলে মই ব্লাড গ্ৰুপিং কেনেকৈ কৰিলোঁ, আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।